আপোনালোকে ভাল পায় যদি লাইক কমেণ্ট আৰু সাবস্ক্ৰাইব Hello friends. Hi friend. Hello guys. Hi guys. Hello friends. So hi guys, welcome back to my channel. আৰু আপোনালোকে চাগে ভাবি আছে একদম ৰসকি পসকি এনেকুৱা একো কথা নাই ঘৰতে ওলাইছো মেকআপ কৰিছো মেকআপ তো যি নহওক মই ভাবিছো লকডাউনৰ বতৰ সবেটো ঘৰতে আছে মোৰ লগৰ ব্লাকো সব ঘৰতে আছে আপোনালোকক ব্লগ বনাই দেখাব পৰা নাই সো আমি ভাবিছো ঘৰতে থাকি গুটে কেজনী এটা সৰু চাই ভিডিও বনাও যত আপোনালোকে ভাল পায় যদি লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকন এটা যে আছে টিলিঙা হেতুও ঠিক আছে আৰু মই এনেকুৱা অলপ ফটোৱা কৰিয়ে থাকো আপোনালোকে বেয়া নাপাব বহুত মৰম shoot done কেনকা পালে আপোনালোকে জনাব আপোনালোকে তো চালে অলৰেডি ভিডিওটো আৰু বহুত কষ্ট কৰি বনাইছো নেকি ঘৰতে আছো কষ্ট বিশেষ একো হোৱা নাই তথাপি আপোনালোকৰ কাৰণে ইমান মৰমত ইমান এই গৰমত বনাইছো যেহেতু আপোনালোকে সেইখিনি মৰম দিব কমেন্ট কৰি জনাব বেয়া হলেও জনাব যদি বেয়াও হৈছে তথাপিও জনাব ভাল হৈছে নে বেয়া হৈছে বাকি সাবস্ক্ৰাইব কৰি দিব লাইকও কৰি দিব শেয়াৰও কৰি দিব মৰম বহুত ভিডিওটো যদি ভাল পাইছে তেতিয়া হলে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে যে বেল আইকনটো আছে বেল আইকনটো টিপি দিব থ্যাংক ইউ